নমস্কাৰ বন্ধুসকল, উইকলি কাৰেণ্ট এফেয়াৰ্ছ সিৰিজলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পায় যে উইকলি কাৰেণ্ট এফেয়াৰ্ছত আমি এসপ্তাহৰ যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ নতুন হয় সেই কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত যিবিলাক ইম্পৰ্টেণ্ট হয় বেচিকেলি সেই টপিকছবিলাক আমি লওঁ আৰু তাৰ ওপৰত কুৱেশ্যন আমি তেনেকৈ 15টাকৈ এটা ছেট বনাওঁ, কুৱেশ্যন বনাওঁ আৰু সেই কুৱেশ্যনবিলাক আপোনালোকৰ কাৰণে আগবঢ়োৱা হয়। চ' এইবাৰ আমি লৈছোঁ 8 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে যিমানবোৰ তেনেকুৱা ইম্পৰ্টেণ্ট টপিকছ আছে সেইবিলাক। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম কুৱেশ্যন হৈছে যে ভাৰতৰ কোনজন খেলুৱৈক UAEৰ ডিৰেক্টৰ অফ ক্ৰিকেট হিচাপে নিযুক্তি দিয়া হৈছে। চ' শুদ্ধ উত্তৰটো হৈছে ইয়াতে ৰবিন সিং। চ' নেক্সট হৈছে যে ৱৰ্ল্ড ৰেডিঅ' ডে 2020ৰ থিম কি আছিলে। চ' ৱৰ্ল্ড ৰেডিঅ' ডেৰ থিম আপোনালোকে নিশ্চয় গম পায় যে ৱৰ্ল্ড ৰেডিঅ' ডে অবজাৰ্ভ কৰা হয় প্ৰত্যেক বছৰে 13th ফেব্ৰুৱাৰী। চ' এইবাৰৰ যিটো ৰেডিঅ' ডেৰ থিম আছিলে সেইটো কি আছিলে। অপশ্যনবোৰ হৈছে ক্ৰমে ৰেডিঅ' এণ্ড ডাইভাৰ্চিটি, ৰেডিঅ' এণ্ড ইনফৰমেশ্যন টেকন'লজি, ৰেডিঅ' এণ্ড স্পৰ্টছ এণ্ড নন অফ দ্য এবাভ। চ' এইবাৰৰ যিটো আছিলে আপোনাৰ থিম আছিলে আপোনাৰ অপশ্যনৰ ভিতৰত এইবিলাক অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰেডিঅ' এণ্ড ডাইভাৰ্চিটি। মনত ৰাখিব ৰেডিঅ' এণ্ড ডাইভাৰ্চিটি। চ' বলক নেক্সট কুৱেশ্যন। চ' নেক্সট কুৱেশ্যন হৈছে ডাইৰেক্ট টেক্সট বিবাদ সে বিশ্বাস বিল 2020 কোনে ইন্ট্ৰডিউচ কৰিছে। চ' ৰিচেণ্টলি ডাইৰেক্ট টেক্সট বিবাদ সে বিশ্বাস বিল 2020 আপোনাৰ ইন্ট্ৰডিউচ কৰিছে। চ' কুৱেশ্যনটো হৈছে কোনে কৰিছে ইন্ট্ৰডিউচ। চ' আপোনাৰ অপশ্যনবোৰ হৈছে অমিত শ্বাহ, পীয়ুষ গোৱেল, নৰেন্দ্ৰ সিং টোমাৰ আৰু নিৰ্মলা সীতাৰামন। চ' আপোনাৰ শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ ডি নিৰ্মলা সীতাৰামন। চ' এখেতে কেইদিনমান আগতে আপোনাৰ ডাইৰেক্ট টেক্সট বিবাদ সে বিশ্বাস বিল 2020 শুভাৰম্ভ কৰিছে, মানে ইন্ট্ৰডিউচ কৰিছে। চ' নেক্সট কুৱেশ্যন নম্বৰ 4 হৈছে প্ৰবাসী ভাৰতীয় কেন্দ্ৰ যিটো আপোনাৰ নিউ দিল্লীত আছে। চ' কাৰ নামত নতুনকৈ নামকৰণ কৰা হ'ব। চ' একচুৱেলি নামটো হৈছে এইটো প্ৰবাসী ভাৰতীয় কেন্দ্ৰ। এইটো এটা কেন্দ্ৰ হয় যিটো নিউ দিল্লীত অৱস্থিত। চ' এই কেন্দ্ৰটো তলত দিয়া কোনজন মানুহৰ নামত নতুনকৈ নামকৰণ কৰা হ'ব, ইয়ানি ৰিনেম কৰা হ'ব। চ' প্ৰথম হৈছে সুষমা স্বৰাজ ভৱন, নেক্সট হৈছে অৰুণ জেটলী ভৱন, নেক্সট হৈছে আপোনাৰ চি হৈছে ডক্টৰ APJ আব্দুল কালাম ভৱন আৰু ডি হৈছে সৰোজনী নাইডু ভৱন। চ' ইয়াতে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ সুষমা স্বৰাজ ভৱন। শুদ্ধ উত্তৰটো হৈছে সুষমা স্বৰাজ ভৱন। চ' নেক্সট কুৱেশ্যন প্ৰথমবাৰৰ বাবে কেতিয়া নেশ্যনেল ওমেন ডে পালন কৰা হয়। চ' নেশ্যনেল ওমেন ডে ইয়াতে এটা কথা আহিছে নেশ্যনেল ওমেন ডে। চ' প্ৰথমে আমি জানি লওঁ যে নেশ্যনেল ওমেন ডে বাৰু কাৰ কাৰণে পালন কৰা হয়, কিহৰ কাৰণে পালন কৰা হয়। চ' প্ৰত্যেক বছৰে এই নেশ্যনেল ওমেন ডে পালন কৰা হয় আপোনাৰ আমাৰ ভাৰতৰ প্ৰথম ফিমেল গভৰ্ণৰৰ জন্মদিন উপলক্ষে পালন কৰা হয় আৰু এইবাৰ আছিলে আমাৰ 135তম জন্মদিন বাৰ্ষিক। চ' এইটো কুৱেশ্যন হৈছে যে আপুনি কেতিয়াৰ পৰা নেশ্যনেল ওমেন ডে পালন কৰা হয়। আপোনাৰ অপশ্যনবোৰ হৈছে ক্ৰমে 2002, ক্ষমা কৰিব তাতে 0 বেছি হৈছে, 2008, 2007 আৰু 2014। চ' ইয়াতে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 2014। চ' নেক্সট কুৱেশ্যন চ' নেশ্যনেল উইণ্টাৰ গেমছ 2020 ক'ত অনুষ্ঠিত হ'ব। নেশ্যনেল উইণ্টাৰ গেমছ 2020 ক'ত অনুষ্ঠিত হ'ব। চ' এইটো আপোনাৰ অপশ্যনবোৰ হৈছে গুলমাৰ্গ, মানালী, চিমলা আৰু লাডাখ। ইয়াতে আপোনাৰ শুদ্ধ উত্তৰটো হৈছে গুলমাৰ্গ। চ' গুলমাৰ্গ হৈছে জম্মু এণ্ড কাশ্মীৰত আৰু এই খেল হ'ব আপোনাৰ আণ্ডাৰ খেলো ইণ্ডিয়া প্ৰগ্ৰাম আৰু এই খেলটো আপোনাৰ 5 দিনৰ কাৰণে হ'ব আৰু আৰম্ভ হ'ব 7th মাৰ্চৰ পৰা। মনত ৰাখিব 7th মাৰ্চ। চ' নেক্সট কুৱেশ্যন হৈছে কোনখন টিভি চেনেলে ইণ্ডিয়ান একশ্যন প্লান ছামিট 2020 আয়োজন কৰিছিলে। চ' তলত উল্লেখ কৰা কোনজন টিভি চেনেলে অলপতে ইণ্ডিয়া একশ্যন প্লেন ছামিট 2020 আয়োজন কৰিছিলে। অপশ্যনবোৰ হৈছে ক্ৰমে আপোনাৰ টাইমছ নাও টিভি, NDTV, আজ তাক এণ্ড CNN। চ' ইয়াতে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ টাইম নাও। নেক্সট কুৱেশ্যন হৈছে আপোনাৰ পুলৱামা এটাক কেতিয়া হৈছিলে। চ' পুলৱামা এটাক আপোনালোকে নিশ্চয় গম পায় যে পুলৱামা এটাক হৈছিলে আপোনাৰ জম্মু শ্ৰীনগৰ অৱস্থিত যিটো হাইৱে আছে সেই হাইৱেত এইটো এটাক হৈছিলে। এই এটাকৰ ফলত আপোনাৰ কমেও 40জন CRPFৰ জৱানৰ মৃত্যু হৈছিলে, এখেতে শ্বহীদ হৈছিলে তাতে। চ' এটা কুৱেশ্যনটো হৈছে পুলৱামা এটাক কেতিয়া হৈছিলে। চ' আপোনাৰ অপশ্যনবোৰ হৈছে ক্ৰমে 8 ফেব্ৰুৱাৰী 2018, 2nd মাৰ্চ 2007, 14th ফেব্ৰুৱাৰী 2019 আৰু 14th ফেব্ৰুৱাৰী 2009। চ' আপোনাৰ ইয়াতে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন চি, এইটো আপোনাৰ 14 ফেব্ৰুৱাৰী 2019। চ' যোৱা এবছৰ আগতে এই পুলৱামা এটাক কৰা হৈছিলে আৰু এই এটাকত কমেও আপোনাৰ 40জন CRPF জৱানৰ
মৃত্যু হৈছিলে আৰু এইটো হৈছিলে আপোনাৰ জম্মু শ্ৰীনগৰ যিটো হাইৱে আছে এই হাইৱেত এই এটাকটো হৈছিলে সো নেক্সট কোৱেশ্চন অলপতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমানজন ব্যক্তিক এক্সিকিউটিভ ডাইৰেক্টৰ পোষ্টৰ বাবে নিযুক্তি দিয়ে সো অলপতে আপুনি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI কি কৰে কেইজনমান ব্যক্তিক এজ এ এক্সিকিউটিভ ডাইৰেক্টৰ পোষ্টৰ বাবে নিযুক্তি কৰা হৈছে সো প্ৰথমে উত্তৰটো জনাৰ আগতে আমি ক'ব বিচাৰিম যে বৰ্তমান RBI ৰ মুঠ তেনেকুৱা এক্সিকিউটিভ ডাইৰেক্টৰ পোষ্ট আছে আপোনাৰ টোটাল হৈছে 12 সো আউট অফ 12 পাঁচজন কি হৈছে আপোনাৰ 2020 ত এটো ৰিটায়াৰ্ড হৈছে পাঁচজন সো সেই কাৰণে কি কৰিছে ৰিজাৰ্ভ বেংকে নতুনকৈ অপচন এ পাঁচজন ব্যক্তিক নতুনকৈ এজ এ এক্সিকিউটিভ ডাইৰেক্টৰ পোষ্টৰ বাবে নিযুক্তি দিয়া হৈছে সো শুদ্ধটো হ'ব আপোনাৰ অপচন এ পাঁচজন ঠিক আছে সো নেক্সট কোৱেশ্চন সো অলপতে জিডিপি গ্ৰোথ ৰিপৰ্ট 2020-21 চনৰ পৰা 2025-26 লৈকে চোৱাচিতা কৰাৰ কাৰণে কোনে ডিফেন্স এণ্ড ইণ্টাৰনেল সিকিউৰিটিৰ ওপৰত কমিটি গঠন কৰিছে কোৱেশ্চনটো আৰু এবাৰ পঢ়ি দিছো যে অলপতে জিডিপি গ্ৰোথ ৰিপৰ্ট 2020-21 ইয়াৰৰ পৰা 2025-26 লৈকে চোৱাচিতা কৰাৰ কাৰণে কোনে ডিফেন্স আৰু ইণ্টাৰনেল সিকিউৰিটিৰ ওপৰত কমিটি এটা গঠন কৰি দিছে যি এইটো চোৱাচিতা কৰিব সো অপচনবোৰ হৈছে ক্ৰমে নীতি আয়োগ RBI SEBI এণ্ড 15th ফাইনেন্স কমিশ্যন সো ইয়াতে শুদ্ধটো হৈছে আপোনাৰ অপচন ডি 15th ফাইনেন্স কমিশ্যন সো নেক্সট কোৱেশ্চন অলপতে RK পচৌৰী নামৰ মানুহজনৰ মৃত্যু হৈছে RK পচৌৰী বহুতেই চৰ্চিত নাম হয় সো এখেতে বহুত সময়ত বিভিন্ন বিবাদৰ কাৰণেও এখেতে কল কৰিছিলে আপোনাৰ অপচনবোৰ হৈছে চিফ অফ টেৰি চিফ অফ FICCI চিফ অফ FCI এণ্ড চিফ অফ কনফেডাৰেশ্যনছ অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী সো ইয়াতে শুদ্ধটো হৈছে চিফ অফ টেৰি মিনছ আপোনাৰ অপচন এ সো টেৰিৰ ফুল ফৰ্ম হৈছে আপোনাৰ দ্য এনাৰ্জি এণ্ড ৰিচোৰ্চ ইনষ্টিটিউট ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে আপোনাৰ নিউ দিল্লী আৰু আপোনাৰ স্থাপিত কৰা হৈছিল ইয়াতে 1974 সো নেক্সট কোৱেশ্চন সো অলপতে কোনে ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যনছ তৰফৰ পৰা মেন প্লেয়াৰ অফ দ্য ইয়াৰৰ বঁটা লাভ কৰিছে আৰু এবাৰ কৰিছোঁ অলপতে কোনে ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যনৰ তৰফৰ পৰা মেন্স প্লেয়াৰ অফ দ্য ইয়াৰৰ বঁটা লাভ কৰিছে অপচনবোৰ হৈছে ক্ৰমে মনপ্ৰীত সিং হৰমনপ্ৰীত সিং ৰূপিন্দৰ পাল সিং আৰু নন অফ দ্য এবভ সো ইয়াতে শুদ্ধটো হৈছে আপোনাৰ মনপ্ৰীত সিং সো মনপ্ৰীত সিঙক ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যন তৰফৰ পৰা মেন প্লেয়াৰ্ছ অফ দ্য ইয়াৰৰ বঁটা দিয়া হৈছে সো নেক্সট কোৱেশ্চন অলপতে ভৱ কৱচ নামৰ বুলেট প্ৰুফ জেকেট কোনে আৱিষ্কাৰ কৰিছে ভৱ কৱচ সো ভৱ কৱচ নামৰ এটা বুলেট প্ৰুফ হয় যিটো আপোনাৰ বুলি 6.8 kg বুলি জনা যায় এইটো এটা বুলেট প্ৰুফ জেকেট হয় আৰু কোৱা হৈছে যে এই জেকেটটোত আপোনাৰ 10 to 15 মিটাৰ দূৰৰ পৰা যদি AK-47 এৰে যদি আপোনাক গুলিওৱা হয় এই ভৱ কৱচ আপোনাক ৰক্ষা কৰিব সো এই কৱচটো কোনে আৱিষ্কাৰ কৰিছে অপচনবোৰ হৈছে ক্ৰমে BARC DRDO NPCIL এণ্ড নন অফ দ্য এবভ সো আপোনাৰ শুদ্ধটো হৈছে BARC সো ইয়াৰ ফুল ফৰ্ম হৈছে আপোনাৰ ভৱ অটমিক ৰিচাৰ্চ চেণ্টাৰ সো এই ভৱ অটমিক ৰিচাৰ্চ চেণ্টাৰৰ বৰ্তমান যিটো আপোনাৰ ডিৰেক্টৰ আছে সেইটো হ'ল AK মহান্তি আৰু এই AK মহান্তিৰ নেতৃত্বত ভৱ কৱচ নামৰ বুলেট প্ৰুফ জেকেটটো তৈয়াৰ কৰি ওলোৱা হৈছিলে সো নেক্সট হৈছে যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৰোনা ভাইৰাছৰ নতুন নাম কি দিছে অফিচিয়েলি এটা নতুন নেম দিছে কৰোনা ভাইৰাছৰ আপোনালোকে সো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ৰিচেণ্টলি এই ভাইৰাছৰ এটা নতুন নাম দিছে অফিচিয়েলি সেই নামটো হৈছে আপোনাৰ অপচন এ হৈছে NCOV-19 CONID-19 NCOV-2020 আৰু CONVI-2019 সো ইয়াৰ শুদ্ধটো হৈছে বি নাম্বাৰ মানে অপচন নাম্বাৰ বি CONID-19 ক্ষমা কৰিব এইটো মই ভিটো দিয়া নাছিলোঁ সো আপোনাৰ শুদ্ধটো হৈছে CONVID-19 সো CON তে আপোনাৰ কৰোনা VI তে ভাইৰাছ আৰু D তে ডিজিজ 19 সো কৰোনা ভাইৰাছ ডিজিজ 19 ৰূপে ইয়াৰকে নাম দিয়া হৈছে নতুন এটা নাম দিয়া হৈছে সো নেক্সট কোৱেশ্চন হৈছে কোনে ব্যক্তিগত বিভাগত ইণ্টাৰনেশ্যনেল গান্ধীৰ বঁটা ফৰ লেপ্ৰচি লাভ কৰিছে সো ব্যক্তিগত বিভাগত লাভ কৰিছে এখেতে ফৰ লেপ্ৰচি সো কোনে ব্যক্তিগতভাৱে ইণ্টাৰনেশ্যনেল গান্ধী বঁটা লাভ কৰিছে ইয়াত আপোনাৰ অপচনবোৰ হৈছে ক্ৰমে ডক্টৰ ৰেণুকা ৰামকৃষ্ণন ডক্টৰ বি প্ৰিয়াম্বাদা চৌ ডক্টৰ ৰাম আকলিনী এণ্ড ডক্টৰ NS ধৰ্মশক্তু
সো আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডক্টৰ এন.এছ. ধৰ্মশক্তু। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব আৰু বেছিকৈ ভাল লাগিলে লগৰবোৰৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আপুনি যদি চেনেলটোত নতুন হয় নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ নতুন ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে।